Hello friend, welcome back to my YouTube channel. So friend অকল মই যে আপোনালোকৰ মাজত লৈ আছো পুনৰবাৰ এটা নতুন ভিডিঅ' লৈ চাওক আজি ভিডিঅ'টো আৰম্ভ কৰিছো। So friend অকল যিসকল ছাত্ৰ ছাত্ৰীয়ে 2023 পৰ মেট্ৰিক পৰীক্ষা দিব সেইসকলৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে খুব এটা ভাল খবৰ কিনো ইতিমধ্যে MCQ কুৱেশ্যন লৈ আহিছো বহুকেইটা কুৱেশ্যন লৈ আহিছো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন বিলাক আৰু MCQ কুৱেশ্যন বিলাক কেনেধৰণৰ হ'ব আপোনালোকে নিশ্চয় দেখি লৈছে। So প্ৰথম কুৱেশ্যনটো দেখিছে ভাৰতীয় সংবিধানত কিমান সংখ্যক সংশোধনৰ ধাৰা মৌলিক কৰ্তব্যসমূহ সংযোগ কৰা হয় অপশ্যন এ অপশ্যন বি অপশ্যন সি অপশ্যন ডি ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 42 সংখ্যক এনসাৰ। 2 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতত মহাগাণিতিক আৰু হিচাপ নিয়ন্ত্ৰণক কোনে নিযুক্তি দিয়ে অপশ্যন 4টা আছে এ বি সি ডি ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ৰাষ্ট্ৰপতিয়ে ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ৰাষ্ট্ৰপতিয়ে। কুৱেশ্যন নম্বৰ 3 যেটো MCQ তলৰ কোন সকলো ভোটাধিকাৰ থাকে ভাৰতীয় শিক্ষিত নাগৰিক ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰ হৈছে ভি ভাৰতৰ প্ৰাপ্তবয়স্ক নাগৰিক এতে অপশ্যন সি আছে ভাৰতৰ যিকোনো নাগৰিক আৰু অপশ্যন ডি আছে ভাৰতত থকা যিকোনো বিদেশী ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰ হৈছে অপশ্যন ভি ভাৰতৰ। কুৱেশ্যন নম্বৰ 4 যে পঞ্চায়তী ৰাজ হল প্ৰশাসনিক গঠন বিত্তীয় গঠন শাৰীৰিক গঠন আৰু ৰাজ্যৰ আকাৰ ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ প্ৰশাসনিক গঠন। এতে MCQ কুৱেশ্যন বিলাক এনেধৰণৰ অপশ্যন দিয়া থাকিব আৰু সম্পূৰ্ণ শুদ্ধ উত্তৰ এনেকৈ ওলাব লাগিব। সব ফ্ৰেণ্ডসকল আপোনাৰ নিশ্চয় 5 নম্বৰ কুৱেশ্যনটো হৈছে ৰাজ্যপালগৰাকী হল কেন্দ্ৰীয় চৰকাৰৰ মুৰব্বী না এখন ৰাজ্যৰ মুৰব্বী না ৰাষ্ট্ৰপতি এজেণ্ট না অৰাজনৈতিক পদবী ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰ হৈছে এখন ৰাজ্যৰ মুৰব্বী অপশ্যন এ বি সি ডি আছে ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি। 6 নম্বৰ কুৱেশ্যনটো হৈছে ৰাজ্যসভাৰ কোনে ক্ষমতা নাথাকে ইয়াৰ 1 নম্বৰ আছে অপশ্যন সংবিধান সংশোধন বিধেয়ক আৰু বি অপশ্যন বিত্তীয় বিধেয়ক আৰু অপশ্যন সি একে সময়ত চলা অভিযানৰ তালিকাৰ ব্যৰ্থতা সম্পৰ্কে আৰু অপশ্যন ডি আছে অভিযুক্তৰ কাৰ্য ব্যৱস্থাত ইয়াৰ সম্পূৰ্ণ শুদ্ধ হৈছে অপশ্যন বি বিত্তীয় বিধেয়ক। 8 নম্বৰ কুৱেশ্যনটো হৈছে কেন্দ্ৰীয় শাসিত অঞ্চলবোৰ শাসন কৰেনে কেন্দ্ৰীয় মন্ত্ৰী ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী উপৰাষ্ট্ৰপতি ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰ হৈছে অপশ্যন ভি ৰাষ্ট্ৰপতিয়ে ইয়াত 4টা অপশ্যন দিয়া হৈছে এ ভি সি ডি ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰ হৈছে বি ৰাষ্ট্ৰপতিয়ে। 8 নম্বৰ কুৱেশ্যনটো হৈছে কিমান সংখ্যক সংশোধনীৰ জৰিয়তে ছিকিম ভাৰতৰ অবিচ্ছেদ অংগ হয় এটা 24 সংখ্যক সংসদীয় আৰু 36 সংখ্যক সংসদীয় আৰু 39 সংখ্যক সংসদীয় আৰু অপশ্যন ডি 25 নম্বৰ সংসদীয় ইয়াৰ অপশ্যন সম্পূৰ্ণ উত্তৰ হৈছে অপশ্যন বি 36 সংখ্যক সংশোধনীয় ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰ। 9 নম্বৰ কুৱেশ্যনটো হৈছে জম্মু আৰু কাশ্মীৰ চৰকাৰী ভাষা হল কাশ্মীৰী ফাৰ্চী পাঞ্জাবী উৰ্দু ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি উৰ্দু ভাষা ইয়াৰ সম্পূৰ্ণ উত্তৰ হৈছে এনে 4টা অপশ্যন দিয়া আছে এ ভি সি ডি ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি উৰ্দু ভাষা। 10 নম্বৰ কুৱেশ্যনটো হৈছে যে ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰেনে অপশ্যন এ উচ্চতম ন্যায়ালয়ৰ অনুমোদনৰ ওপৰত অপশ্যন বি প্ৰধানমন্ত্ৰীৰ অনুমোদনৰ ওপৰত অপশ্যন সি প্ৰধানমন্ত্ৰীৰ নেতৃত্বত কেবিনেট মৰ্যাদাৰ কেন্দ্ৰীয় মন্ত্ৰীৰ অনুমোদন ৰাষ্ট্ৰপতি লিখেনে অপশ্যন ডি উভয় সদনে অনুমোদন জনালে ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰ হৈছে অপশ্যন সি প্ৰধানমন্ত্ৰীয়ে নেতৃত্ব কেবিনেটৰ মৰ্যাদাৰ কেন্দ্ৰীয় মন্ত্ৰীৰ অনুমোদন ৰাষ্ট্ৰপতি লিখে। 11 নম্বৰ কুৱেশ্যনটো হৈছে উপৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'বলৈ এজন ব্যক্তিৰ নিম্নতম বয়স হ'ব লাগে অপশ্যন এ আছে 32 বছৰ অপশ্যন বি 40 বছৰ অপশ্যন সি 45 অপশ্যন ডি 35 ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি যে উপৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'বলৈ এজন ব্যক্তিৰ নিম্নতম বয়স হ'ব লাগিব 35 মানে 35 বছৰ। 12 নম্বৰ কুৱেশ্যনটো হৈছে যে হৰপল্লা সংস্কৃত কি কাৰণে বিখ্যাত ভাস্কৰ্য নলা নৰ্মদা পদ্ধতি আৰু নগৰ পৰিকল্পনা আৰু বাগিচা
সব ফ্ৰেণ্ডসকল ইয়াত চাৰিটা অপশ্যন দিয়ে, চাৰিটা অপশ্যন এ বি চি ডি। ইয়াৰ সম্পূৰ্ণ শুদ্ধটোতো হৈছে চি নগৰ পৰিকল্পনা। সম্পূৰ্ণ শুদ্ধটো হৈছে নগৰ পৰিকল্পনা। হৰপলা সংস্কৃতি কি কাৰণত বিখ্যাত? 13 নম্বৰ কুৱেশ্যনটো হৈছে মেঘদূত লিখিছিল কুটিল্য কালিদাসে, বৰাহমিৰে আৰু কলহেনে। ইয়াৰ সম্পূৰ্ণ শুদ্ধটো হৈছে অপশ্যন বি কালিদাসে মেঘদূত লিখিছিল। সম্পূৰ্ণ শুদ্ধটো হৈছে ভি। নম্বৰ কুৱেশ্যনটো হৈছে হৰপলাসকলৰ বাণিজ্যিক সম্পৰ্ক আছিল ইৰাণ আৰু আফগানিস্তানৰ লগত না চীন আৰু ইৰাকৰ লগত না ইজিপ্ত আৰু জাপানৰ লগত না জাপান আৰু চীনৰ লগত? ইয়াৰ সম্পূৰ্ণ শুদ্ধটো হৈছে অপশ্যন এ ইৰাণ আৰু আফগানিস্তানৰ লগত। ইয়াৰ সম্পূৰ্ণ শুদ্ধটো হৈছে অপশ্যন এ। 15 নম্বৰ কুৱেশ্যনটো হৈছে লৰ্ড কৰ্ণৱালিছে পৰিৱৰ্তন কৰিছিল জমিদাৰী প্ৰথা। অপশ্যন এ ভি মচনদাৰী প্ৰথা আৰু মহলদাৰী প্ৰথা, আৰু ওপৰৰ এটা নহয়। সব ফ্ৰেণ্ডসকল ইয়াৰ সম্পূৰ্ণ শুদ্ধটো হৈছে জমিদাৰী প্ৰথা। ইয়াৰ সম্পূৰ্ণ শুদ্ধটো হৈছে অপশ্যন এ। এনেধৰণে MCQ প্ৰশ্ন আহিব। 16 নম্বৰ কুৱেশ্যনটো হৈছে আধ্যাত্মিকসকলক ইছলাম ধৰ্মত কোৱা হয় উলেমা, চুফি, মৌলবী, হাদিছ। ইয়াৰ সম্পূৰ্ণ শুদ্ধটো হৈছে চফি। অপশ্যন বি সম্পূৰ্ণ শুদ্ধটো হৈছে চফি, যে আধ্যাত্মিকসকলক ইছলাম ধৰ্মত কোৱা হয় উলেমা, চুফি, মৌলবী, হাদিছ। ইয়াৰ সম্পূৰ্ণ হৈছে অপশ্যন বি। তাৰপিছত হৈছে 17 আমিৰ শত্ৰুৱে ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰ আছিল কি? চেতাৰ না খৰত না টুৱেল না বাঁহী? ইয়াৰ সম্পূৰ্ণ শুদ্ধটো হৈছে চেতাৰ। অপশ্যন 18 নম্বৰ কুৱেশ্যন হৈছে পৌৰাণিক ভাৰতৰ এজন বিখ্যাত জ্যোতিৰ্বিদ আছিলনে? হৈছে মনু আৰু বৃহস্পতি, আৰ্যভট্ট, চৰক। ইয়াৰ সম্পূৰ্ণ শুদ্ধটো হৈছে চি আৰ্যভট্ট। 19 নম্বৰ কুৱেশ্যনটো আছে অজন্তাৰ চিত্ৰ ভাস্কৰ্য বৰ্ণনা কৰিছে হিন্দু ধৰ্মৰ কথা না বৌদ্ধ ধৰ্মৰ কথা? ইয়াৰ সম্পূৰ্ণ শুদ্ধটো হৈছে অপশ্যন বি বৌদ্ধ ধৰ্মৰ কথা কৈছে। 20 নম্বৰ কুৱেশ্যনটো হৈছে অস্ত্ৰ শস্ত্ৰ কাৰ শাসন কালত ৰচনা কৰা হৈছিল? ইয়াৰ অপশ্যন বি হৈছে মৌৰ্য। ইয়াৰ সম্পূৰ্ণ শুদ্ধটো হৈছে অপশ্যন বি। আপোনালোকে নিশ্চয় দেখিছে সম্পূৰ্ণ শুদ্ধটো হৈছে অপশ্যন বি।